মৰ্নিং সকলোকে। আজি আহিছোঁ আমি শ্বিলঙলৈ। জুলাই মাহৰ শেষ এবাৰ শ্বিলঙত আহিলোঁ, যোৱাবাৰো আহিছিলোঁ, এইবাৰো আহিলোঁ, থাকিব নোৱাৰিলোঁ। যিহেতু গুৱাহাটীত বহুত গৰম, সেয়েহে ইয়ালৈ দৌৰি আহিলোঁ। ইয়াতে আজি বতৰটো ঠিকেই আছে বাৰু, অলপ মেঘ দি আছে, পিছফালে মেঘ দেখিছে। কালি আমি ৰাতি আহি পালোঁ, 9 মান বজাত আহি পালোঁ। তাৰপিছত ৰুমটো আগতীয়াকৈ বুক কৰি থোৱা আছিলে, সেয়েহে ভেজাল নহ'ল আৰু। তাৰপিছত কালি ৰাতি জানেই শ্বিলঙত অকণমান ট্ৰেফিক জাম হয়, আৰু শ্বিলং যেতিয়া আহি পাইছিলোঁ তেতিয়া অলপ অলপ বৰষুণ দি আছিলে। তাৰপিছত ৰুমটো লৈ কিনে 10 মান বজাত আমি খাব গ'লোঁ। দুখন হোটেল ইয়াতে মানে কি 10 মান বজাত বন্ধ হৈ যায়, গতিকে অলপ হোটেল বিচাৰোঁতে অলপ সময় লাগিছিল। তাৰপিছত পালোঁ এখন, ৰাতি 10 মান বজাত ভাতটো খাই কিনে আমি ৰুমত আহিলোঁ। এতিয়া ৰাতিপুৱা বাজিছে 8 বাজিছে, এতিয়া যাম আমি জোৱাইৰ ফালে। গাড়ীবিলাক দেখিছে পুলিচ বজাৰত, এল্টো K10। মই যেতিয়া আহিছিলোঁ প্ৰথমবাৰ 2012 চন মানত, তেতিয়া চব এনেকুৱা গাড়ী আছিল, 800 আছিল। এতিয়া 800 গাড়ীবিলাক নোহোৱা হৈছে, তাৰ ঠাই লৈছে এল্টো K10। আমি যাত্ৰা কৰিলোঁ শ্বিলং পুলিচ বজাৰৰ পৰা জোৱাই অভিমুখে। কি সুন্দৰ ৰাস্তা, সুন্দৰ পৰিৱেশ, এনেকুৱা বতৰ। ছাতিটো লোৱা নহ'ল, ছাতিটো আমি এই ৰাস্তাত ল'ম, য'তে সুবিধা পাওঁ। অলপ অলপ বৰষুণ দিয়া আৰম্ভ কৰিছে। ৰাস্তাবিলাক চাওকচোন, কি সুন্দৰ, ওপৰৰ ফালে বগাই গৈ আছে গাড়ীখন। আপুনি শ্বিলঙত এইবিলাক তৰমুজ হওক, নাৰিকল হওক বা পাইনএপল হওক, আনাৰস, এইবিলাক পাব। আৰু গাড়ীখন ৰখিলেই মানে কি, আমি তেল ভৰাব ৰখিছে, এইবিলাক বিক্ৰী কৰিব আহে। তো ঠাণ্ডা আছে। প্ৰায় এঘণ্টামান অহাৰ পিছত আমি এইখিনি ঠাই পালোঁ। ইয়াতে অলপ এটা ভিউ আছে, ভিউটো আপোনালোকক দেখুৱাম। আহি ইয়াতে এটা ভিউ পইণ্ট পালোঁ, চাওক ইয়াৰ পৰা কি দেখা যায়। এইখিনি ঠাইত বৰ্তমান খুব ৰ'দ দিছে। ইয়াতে ৰ'দ আৰু বৰষুণটো দিয়ে থাকে, এবাৰ ৰ'দ এবাৰ বৰষুণ।
আমি আহি প্ৰথমটো লোকেশ্যন পালোঁ, টাইচুৰি ফল। প্ৰনাউন্সটো হৈছে নে নাই নাজানো। ৰাস্তাৰ পৰা অকণমান সোমাই যাব লাগে আৰু ইয়াতে ধুনীয়াকৈ গাড়ী চাড়ী পাৰ্ক কৰাৰ ব্যৱস্থা আছে। মানে গাড়ী তালৈকে নিব নোৱাৰি, গাড়ীখন ৰাখিব লাগিব আৰু খোজকাঢ়ি যাব লাগিব। ইয়াতে টিকটৰ ভাড়াটো দিয়া আছে। ইয়াতে খোলাৰ সময় ৰাতিপুৱা 9 বজাত খোলে আৰু আবেলি 6 বজালৈকে থাকে আৰু বন্ধ নাই। সপ্তাহৰ আটাইকেইটা দিন খোলা থাকে। চাই খুবেই ভাল লাগিল আৰু বিশেষকৈ যিখন ধাননি পথাৰ আছে আপোনালোকক দেখুৱাইছোঁ। ধাননি পথাৰখন আকৌ বহুত ধুনীয়া। ওপৰৰ পৰা পথাৰখন চাই কিনে বহুত ভাল লাগিল। এয়া দেখিছে জোৱাই টাউন আহি পালোঁ। ইয়াতে বহুত ট্ৰেফিক জাম আছে। শ্বিলঙৰ পিছতে জোৱাই টাউনখন হৈছে ডাঙৰ চহৰ। দেখিছে কিমান ট্ৰেফিক। ये पुलिस स्टेशन है, जुआई पुलिस स्टेशन है इधर। আহি পালোঁ ফেফে ফল। ফেফে ফল সকলোৱে ইয়াতে আহে আৰু আহোঁতে ৰাস্তাটো খুব বেয়া আছিল। মেইন ৰাস্তাৰ পৰা 3 কিলোমিটাৰমান ভিতৰত সোমাব লাগে। ৰাস্তা ভালেখিনি বেয়া, যদি বোকা নাই মানে কি শিলৰ ৰাস্তা, তাতে মাজে মাজে পানী আছে। ভাল লাগে আৰু সময় বেছি নালাগে, 3 কিলোমিটাৰ আধা ঘণ্টামান লাগি যায় আৰু। क्या काम है आप लोगों का? हाँ? आप लोग तो कुछ काम करते हो ना यहाँ? गाइड हो क्या? गाइड हो? आप लोग गाइड हो? आप लोग नीचे जाने के लिए हेल्प करते हो क्या? नाम क्या है आपका? अच्छा, फोटो खींच ले एक साथ में। এইটো ফল দেখা পাইছোঁ অলপ অলপ, মেঘ আছে কাৰণে ঢাকি আছে, ফলটো দেখা পোৱা নাই। ফলটোৰ একেবাৰে ওচৰত যাবলৈ হ'লে এনেকুৱা সৰু সৰু ৰাস্তাৰে যাব লাগিব। ট্ৰেকিং প্ৰায় 1 কিলোমিটাৰমান হ'ব ট্ৰেকিং, জংঘলৰ মাজে মাজে। একেবাৰে জংঘলৰ মাজে মাজে ওখ চাপৰ এনেকুৱা। ভাল লাগিল নে? एकदम मजा মজা ন? তললৈকে গৈছে? एकदम তললৈকে। ঠিক আছে, গা ধুই আহিব। অ'কে।
ইয়াতে টিকট ল'লোঁ কিমানকৈ এডাল্ট 50 এতিয়াও নামি আছোঁ গৈয়ে পোৱা নাই একেবাৰে থিয় বোলা কি হ'ল সাধাৰণ মানুহ একেবাৰে থিয় নাজানো উঠোঁতে হয়তো কষ্ট হ'ব নামোতে কিন্তু কষ্ট হোৱা নাই কম সময়ৰ ভিতৰতে আমি বহুখিনি নামিলোঁ পাইছোঁৱে প্ৰায় আৰু 5 মিনিটমান আছে নামতে ঘামি গৈছে একেবাৰে ঘাম ওলাই গৈছে মোৰ পিছফালে আছে ফলটো বহুত কষ্ট কৰি এইখিনি ঠাইলৈ আহিলোঁ কিন্তু ইয়াৰে পৰা তলত হয়তো নাযাওঁ আৰু কিয়নো বহুত ঠাই চাব লগা আছে আমি ইয়াৰ পৰাই উভতিম এইখিনি জেগাত গা ধুব পাৰি কিন্তু পানী বহুত ঠাণ্ডা আছে আমি ইয়াতে গা নুধুওঁ বেলেগ ঠাইত গা ধুম ফলটো একেবাৰে ওচৰৰ পৰা চালোঁ চাই বহুত ভাল লাগিল মোৰ পিছফালে এতিয়াও আছে এতিয়া যাব লাগিব কাৰণ চাবলৈ আৰু বহুত আছে বাকী বহুত ভাগৰ লাগিছে দেখিছে ঘামি গৈছে একেবাৰে কিন্তু এনেকুৱা ফল মই দেখা নাই আগতেও বহুতকেইটা ফল দেখিছোঁ মেঘালয়তে দেখিছোঁ হাফলঙত দেখিছোঁ আৰু ক'ত দেখিছোঁ মনত নাই কিন্তু এনেকুৱা ট্ৰেকিং কৰি প্ৰায় 1 কিলোমিটাৰমান ট্ৰেকিং কৰিছোঁ আৰু যাব আছে 300-400 মিটাৰমান যাব আছে কিন্তু আচল যিখিনি মানে খুব থিয় পাহাৰ সেইখিনি পাৰ কৰিলোঁ দেখিছে একদম হালত খাৰাপ একদম ভাগৰি গৈছোঁ তথাপিতো এনেকুৱা ধুনীয়া এটা দৃশ্য চোৱাৰ কাৰণে এইখিনি কষ্ট একোৱেই নহয় ফেফেফলৰ পৰা আমি আহি পালোঁ ক্ৰাঞ্চুৰী ফল প্ৰায় 20 কিলোমিটাৰমান হয় ফেফেফলৰ পৰা ৰাস্তা ঠিকেই আছে মেইন ৰাস্তাৰ পৰা 1 কিলোমিটাৰ ক্ৰাঞ্চুৰী ফললৈকে সোমাব লাগে বহুত বেয়া নহয় ৰাস্তাটো ঠিকে আছে ভালে ফেফেফলত কৰি তুলনাত বহুখিনি ভাল দেখিছে ইয়াতে গাড়ীবিলাক পাৰ্কিং কৰি থৈ দিছে ইয়াৰ পৰা কিছু দূৰ নামি যাব লাগিব আহি আমি এইখিনি ঠাই পালোঁ ক্ৰাংচুৰী ৱাটাৰফল পিছফালে দেখিছে পানী বৈ আছে আৰু তলত গা ধুই আছে ইয়াতে টিকট আপোনালোকে 50 টকা পাৰ পাৰ্চন নাৱত উঠিলোঁ নাৱত উঠি ভাল লাগিল আজি নিজে চলাইছোঁ এনেকৈ নিজে নাও প্ৰথমবাৰ চলালোঁ মাজতে অলপ ভয় লাগিছিলে যেতিয়া নদীটোৰ মাজভাগত পানীখিনি একেবাৰে মাজভাগত
গৈ পাইছিলোঁ। সেইখিনি সময়ত অলপ ভয় লাগিছিলে আৰম্ভণিতে, চলোৱাৰ অভিজ্ঞতা নাই যিহেতু, আৰু কেনেকৈ ৰাইট ছাইড যায় কেনেকৈ লেফ্ট ছাইড যায় এতিয়া কোনো আইডিয়া নাছিল। কিন্তু অলপ সময় চলাৰ পিছত সেইখিনি আইডিয়া আহি গৈছে। প্ৰায় 10 মিনিটমান সময় চলালোঁ। পাৰ পাৰ্চন ইয়াতে 100 টকাকৈ লয়। ক্ৰাংচুৰি ফলটো চালোঁ। একেই ফেফেৰ নিচিনাকৈ তললৈ যাব লাগে, তাৰপিছত আকৌ ওপৰলৈ দেখিছে অৱস্থা ঘামি জামি একেবাৰে। কিন্তু ফেফেৰ তুলনাত ইয়াতে অকণমান আৰাম আছে। মানে কি হয়, ইয়াতে পকী চিৰি বনাই দিছে, কিন্তু যিটো বস্তু ফেফেত নাই, তাতে মাটিৰ বা শিলৰ এনেকৈ যাব লাগে। ইয়াতে শিলৰে চিৰি বনাই দিছে ধুনীয়াকৈ, আৰু ইয়াৰ ডিষ্টেঞ্চটো অকণমান কম ফেফেৰ তুলনাত। বাকী দুই এটা ফল চাবলগীয়া। ফেফে ফলটো হাইটটো বহুত বেছি, আৰু ইয়াতে ক্ৰাংচুৰিত হাইটটো কম। বাকী দুয়োফালে গা ধোৱাৰ বাবে সুব্যৱস্থা আছে। আমি গা নুধুলোঁ, মানে কি হয় পানী যথেষ্ট ঠাণ্ডা। এই আবেলি হৈছে 4টা বাজিছে, ইয়াত বতৰ দেখিছে ডাৱৰীয়া কৰি আছে, বতাহ মাৰি আছে। তো গা ধুলে, আৰু কাইলৈৰ প্ৰগ্ৰেম আছে, গা ধুলে যদি অকস্মাত এনেই মোৰ কাহ হৈয়ে আছে, জ্বৰ হৈ যায়, তেতিয়াহ'লে অসুবিধা হৈ যাব কালিৰ বাবে। সেয়া আজি গা নুধুলোঁ। গা ধুব ইচ্ছা আছিল, বহুতে গা ধুই আছে। আপোনালোকে আহিলে ইয়াতে আহিব। সপ্তাহৰ প্ৰত্যেক দিনাই খোলা থাকে। পাৰ্কিঙৰ ঠাই আহি পালোঁ। খুবেই ভাগৰুৱা অৱস্থাত আছোঁ। কিবা এটা খাই লওঁ যি আছে। ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ।